উপেন্দ্ৰনাথ ব্ৰহ্ম খুব কম বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তেওঁ আৰম্ভ কৰা আন্দোলন সি এটা সুন্দৰ পৰিসমাপ্তি তেখেতৰ দৰ্শনৰ ভিত্তিতে লিভ এণ্ড লেট লিভ তেখেতৰ যি দৰ্শন আছে সেই দৰ্শনৰ ভিত্তিত বড়ো আন্দোলন পৰিসমাপ্তিও ইয়াৰ পাছত আমি তেখেতৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ কাৰণে তেখেতৰ জন্ম দিৱস 31 মাৰ্চ আমি ছাত্ৰ দিৱস হিচাপে আমি ঘোষণা কৰিছোঁ অসম চৰকাৰে আৰু সচৰাচৰ 31 মাৰ্চৰ দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীলৈ যিমানবিলাক ইনচেণ্টিভ থাকে সেইখিনি মুকলি কৰি দিয়া কিন্তু এই বছৰ ব্যতিক্ৰম আমি অন্য ধৰণে ছাত্ৰ দিৱস উদযাপন কৰিছোঁ কটন বিশ্ববিদ্যালয় বড়োলেণ্ড চৰকাৰ প্ৰশাসন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে ইয়াত তেখেতৰ মেমৰিয়েল এটা লেকচাৰ আয়োজন কৰিছিল আৰু এই লেকচাৰটো মাননীয় BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰদান কৰে আৰু ইয়াৰ জৰিয়তে তেখেতৰ আমি স্মৰণ কৰিবলৈ পাই গৌৰৱান্বিত আমি ভাবোঁ যে তেখেতে যি লিখিছে এৰি থৈ গৈছে আমি উত্তৰ পুৰুষে এখন বৰ এটা বৃহত্তৰ ঐক্যবদ্ধ অসমীয়া জাতি গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতৰ ফিলচফিৰে লিভ এণ্ড লেট লিভ ফিলচফিৰে আমি অসমৰ সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি আগুৱাই যাব পাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি গুণোৎসৱৰ ফলাফলসমূহ দেখিলোঁ এবাৰ 6ষ্ঠ অনুসূচী যিসমূহ জিলা আছে সেইসমূহ গুণোৎসৱৰ ফলাফল খুবেই বেয়া ইয়াৰ কাৰণটো কি বুলি ভাবে এই বছৰৰ ঘটনা নহয় সেইটো ইয়াৰ যোৱা বছৰতো পৰিলক্ষিত হৈছিল আৰু তাৰ কাৰণে কিছু কাৰেক্টিভ মেজাৰ্ছ লোৱা হৈছে যদিও গুণোৎসৱত এইবাৰো চিৰাং জিলাৰ ফলাফলবোৰ বেয়া হৈছে কিন্তু চিৰাং জিলাই বহুখিনি ইম্প্ৰুভ কৰিবলৈ সক্ষম হৈছে আনকি তেওঁলোকৰ মেট্ৰিকৰ ফলাফল হায়াৰ ছেকেণ্ডেৰীৰ ফলাফলত চিৰাং জিলাত উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে গতিকে আমি অকল এটা ছাইড চাব নালাগে আমি দুইটা ছাইড চাব লাগে যে এফালে চিৰাং জিলাৰ সফলতাও আছে আনফালে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কিছু বিফলতা আছে আৰু এই বিফলতাৰ কাৰকসমূহ চিহ্নিত কৰি ইয়াৰ শুধৰণিমূলক ব্যৱস্থা আমি তৎকালে কি পদক্ষেপ ল'ব আপোনাৰ চব প্ৰথম কথাটো হ'ল যে মাধ্যমৰ এটা সমস্যা আছে যদি ছাত্ৰ ছাত্ৰীয়ে যিটো মাধ্যমত শিক্ষা গ্ৰহণ কৰে সেই মাধ্যমত তেওঁলোকে যদি ভালকৈ বুজি নাপায় এটা লাৰ্ণিং গেপ আহি যায় আমাৰ BTC উত্তৰাঞ্চলত যথেষ্ট সংখ্যক চাওতাল পপুলেশ্যন আছে সেইকাৰণে আমি এই বছৰৰ পৰা চাওতাল ভাষাক আমি শিক্ষাৰ মাধ্যম চাওতাল ভাষা শিক্ষাৰ মাধ্যম হোৱাৰ লগে লগে যিটো ছাত্ৰ শিক্ষকৰ মাজত কমিউনিকেশ্যন গেপ আছে কমিউনিকেশ্যন গাইড নাইকিয়া হৈ যাব আৰু গুণোৎসৱত ইয়াৰ প্ৰতিফলন আমি দেখিবলৈ পাওঁ কাৰ্বি আংলঙতো লেংগুৱেজ বেৰিয়াৰ এটা আছে মানে ডিমাণ্ড কি কয় পশ্চিম কাৰ্বি আংলং কাৰণ তেওঁলোকৰ মাতৃভাষা কাৰ্বি কিন্তু তেওঁলোকে পঢ়িছে আন ভাষা গতিকে এই লেংগুৱেজ যিটো গেপ আছে এই গেপটো আমি নাইকিয়া কৰাৰ কাৰণে আমি প্ৰথম পদক্ষেপ ল'ম দ্বিতীয় পদক্ষেপটো হ'ব যে সেই ভাষা যি অঞ্চলত শিক্ষক নিয়োজিত হ'ব প্ৰাথমিক পৰ্যায়ত যাতে স্থানীয় ভাষা ক'ব পৰা শিক্ষক আমি নিয়োজিত কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিম আমি সকলোৱে জানো ৰাজবাৰী প্ৰশ্ন কাকত আধা ঘণ্টা দেৰিকৈ হৈ পাইছে আৰু ইতিমধ্যে বিভাগে ইয়াৰ তদন্ত কৰিছে তদন্ত কৰি তেখেতৰ গাফিলতিটো দেখা পাইছে গতিকে চৌধুৰী যিজন প্ৰধান শিক্ষক আছে তেখেতক বাধ্যতামূলক অব্যাহতি দিয়া হৈছে